মোৰ মৰমৰ মা, না জোনক পোৱাৰ হেঁপাহ, না তৰাক বিচৰাৰ হাবিয়াস। প্ৰতিটো জনম পাওঁ যেন তোমাক, বছ এইটোৱেই মোৰ একমাত্ৰ ইচ্ছা। মোক ছাঁত ৰাখি তেওঁ নিজে যাত্ৰা কৰি ৰ'দত, এই জনমতে যদি পাইছোঁ এজন ঈশ্বৰ, তেন্তে সেইজনেই হ'ল মোৰ পিতৃ। কোনে কোনে এই কথা মানি লয় যে মা দেউতাৰ চৰণতেই স্বৰ্গ বিৰাজমান। পৃথিৱীৰ সকলোতকৈ মধুৰতম আৰু পবিত্ৰ সম্পৰ্কটোৱেই হৈছে ভাতৃ ভগ্নীৰ সম্পৰ্ক। ককাই ভাইৰ সম্বন্ধটো ঈশ্বৰে সুখ দুখৰ সমভাগী হ'বৰ বাবে গঢ়িছে। কিন্তু বিড়ম্বনা এই যে এই পবিত্ৰ সম্পৰ্কটোৰ মাজত এতিয়া কেৱল সম্পত্তিৰ ভাগ বতৰাতহে সীমিত থাকিল। মানুহৰ ঘৰবোৰ যিমানেই ডাঙৰ নহওক কিয়, মনবোৰ ডাঙৰ হোৱা উচিত। কিন্তু আজিকালি মানুহৰ ঘৰবোৰ যিমানেই ডাঙৰ হ'ব ধৰিছে, মনবোৰ সিমানেই যেন সৰু হৈ আহিব ধৰিছে। দুদিনীয়া আমাৰ এই জীৱন, গতিকে খং, ৰাগ, লোভ, মোহ, অহংকাৰ, হিংসা কিহৰ বাবে? ভুল হ'লে ক্ষমা খুজিবা আৰু আনৰ ভুল হ'লে ক্ষমা কৰি দিবা, কাৰণ জীৱনটো শেষ হৈ গ'লে নিবলৈ একো নাই। যেতিয়া মানুহে সোধে যে আপুনি কি কাম কৰে, তেতিয়া এনে লাগে যেন তেওঁ মোক কিমানখিনি সন্মান দিব লাগে সেইটোহে হিচাপ কৰিব বিচাৰিছে। জীৱনত ডাঙৰ হোৱা, কিন্তু কাকো সৰু কৰি নহয়। জীৱনত হাঁহা, কিন্তু কাকো কন্দুৱাই নহয়। জীৱনত জয়ী হোৱা, কিন্তু কাকো ঠগি নহয়। জীৱনত সুখী হোৱা, কিন্তু কাকো কষ্ট দি নহয়। শিক্ষিত হওক, কষ্ট কৰক, যি কাম কৰে কৰক, মুঠতে বন্ধু কিবা নহয় কিবা হওক। কিয়নো এটা সময়ত মানুহে আপোনাৰ সুখ দুখৰ কথা পাছত আপুনি কিমানৰ মানুহ হ'ব পাৰিছে সেইটোহে প্ৰথমে হিচাপ কৰিব। মানুহৰ পচন্দ যে সেয়াও পলে পলে সলনি হয়। সেয়ে এনেদৰে জীয়ক যাতে নিজকে নিজে পচন্দ কৰে। যেতিয়াই তুমি আকাশ চুব পৰাকৈ সামৰ্থ্যৱান হ'বা, মনত ৰাখিবা তেতিয়াই কোনোবা নহয় কোনোবা পাখি কাটিবলৈ আহি যাব। সম্বন্ধ তেওঁৰ লগত ৰাখক যিয়ে সম্বন্ধটো ধৰি ৰাখিব জানে। জয়ী সেইজনেই হয় যিয়ে ব্যৰ্থ হোৱাৰ পাছতো পুনৰ চেষ্টা কৰিবলৈ এৰি নিদিয়ে। ব্যৰ্থ সেইজনেই হয় যিয়ে আগুৱাই যাবলৈ চেষ্টাই নকৰে। যি মানুহে আনক প্ৰতিটো ক্ষেত্ৰতে হাঁহিৰ পাত্ৰ কৰিব বিচাৰে, তেনেলোকে গম নাপায় যে এনে কৰিলে নিজে কিমান তললৈ নামি যাব পাৰে। মমবাতিডালেও হয়তো পাছতহে বুজি পায় যে তাক এডাল সূতাই ধ্বংস কৰিলে, যাক সি বুকুৰ মাজত ঠাই দিছিল।